Hello everyone, good morning, happy new year. আজি এতিয়া আমি যাম মন্দিৰলৈ আহিছে বিন্তি মানে মোৰ বা দেখাই কৈ দে হেপী নিউ ইয়াৰ তাৰপিছত এতিয়া আমি গৈ লওঁ মন্দিৰত গৈ আহিমগৈ আৰু এয়া আমি মন্দিৰ আহি পাই গ'লোঁ এতিয়া ভৰিখন ধুই আহোঁ তাৰপিছত ভিতৰত সোমাম আমি ফটো উঠি আছে দেখাই কৈ দে হাই হেপী নিউ ইয়াৰ সবকে হেপী নিউ ইয়াৰ কাৰণে আজি নতুন বছৰটো যাতে ভাল হয় সেইকাৰণে ভগৱানৰ ওচৰত আহিলোঁ আপোনালোকেও ভাল হওক আমাৰো ভাল হওক মন্দিৰৰ পৰা আহি পালোঁ মোৰ লগত যোৱা ছোৱালীজনী হ'ল মোৰ বৰ্তাৰ ছোৱালী তাইৰ ঘৰত গ'ল এতিয়া অলপ ৰ'দত বহিছোঁ ঠাণ্ডা নিউ ইয়াৰ বুলি একো মানে প্লেন আছে মোৰ ফ্ৰেণ্ডৰ ঘৰত যাওঁ নে নাযাওঁ সেইটো গম নাপাওঁ কাৰণ ঘৰত বাও আহি আছে বিয়াও আহি পালেহি গতিকে আপোনালোকক মানে বিয়াৰ ডেটটো কোৱাই নাই মোৰ বিয়াৰ ডেট হ'ল 16 তাৰিখে জুনৰ 17 তাৰিখে হ'ল বিয়া গতিকে বিয়াৰ কাম বহুত ৰখি আছে এইকেইদিন একো হোৱা নাই বাহঁতো আহি আছে তো এতিয়া কি হয় পাৰ্টিলৈ যাওঁ নে নাযাওঁ নেজানো খানা আছিলে ফ্ৰেণ্ডজনীৰ ঘৰত যাম চাগে কিন্তু এতিয়া বাহঁত অহাৰ কাৰণে কি হয় গম নাপাওঁ তো এতিয়া চাই থাকক আপোনালোকে যদি দেখাব পাৰোঁ ভাল হ'ব ইণ্টাৰেষ্টিং হ'ব আজি ভিডিঅ'টো জয়া দিয়া কোৱা পাৰ্টি প্লেনিং 1 কেজি হৈ যাব ন হৈ যাব 1 কেজি বাসমতি আৰু মানুহ নাই বাসমতি আনিবি এতিয়ালৈকে বজাৰ হোৱাই নাই কোৱা কিয় এনেকে ভিডিঅ' কৰি বেয়া দেখা কাম কৰিছে দেই ছোৱালীয়ে কৰা আৰু এজনীয়ে ৰিলছ বনাই আছে নাই বনোৱা নাই বনোৱা দেই এজনীয়ে কাম কৰি আছে পুৰা কৰা ৰ'দত পাৰিব লাগিছিলে ৰ'দত পাৰা অকণমান পিছত লাগিলে আৰু এইকেইজনী আমি মিনি পাৰ্টি আমাৰ সেইটো খাম মানে মেঘালয় গৈছে আজিও খাম দেই গোটাই এবাৰ খাই গৈছে মানে সেইদিনাখন যে আৰু বজাৰ এইজনী আহিছে হাই কৈ দিয়া হাই মেঘালী হাই কাটি পেলাই ধুবা সেইটো মই এইটোৱে ভাবি আছো মই হেৰাখন ইমান যে আহিম বুলি ভাবা নাছিলো না সেইকাৰণে আহিব তই খালি ধুবই জানো ইয়ে মোৰ হাঁহাটো বহুত বেয়াকে ওলাব ৰেডি কৰা আছে আৰু মানুহ আহিবলৈ বাকী আছে ল'ৰা 3টা আহিব মেঘালী হাই ক হাই ঐ ল'ৰা হাই ক হাই কৈ দিয়া এইটো হৈছে সৌৰভ এইটো নীৰজ এইটো নিপা আমাৰ ব্লগাৰ বাইদেউ ৰান্ধনী বহুত ধুনীয়া বনাই আছে আমাৰ মাজত তাই যি এক্সপাৰ্ট সেইকাৰণে তাইকে বনাব দিলোঁ আৰু কথাবিলাক অথনিয়ে ক'লো নহয় খালি হাই ক ইয়ে ৰ নাই হোৱা নেকি নাই হৈ আছে দে তেৰি হাই ক এইফালে চাই হাই ক কেমেৰাত চাই হাই ক 3টা ডটত গৈ ৰিপৰ্ট মাৰি দিব ভিডিঅ'টো এইটো মানে বন্ধু হয় নে হেৰি হয় শত্ৰু হয় এইফালে সুচিত্ৰা হাই কৈ দিয়া আমাৰ ৰান্ধনী এইটো জাষ্ট ষ্টাৰ্টিং এইটো পনীৰ হৈ আছে তাৰপিছত চিকেন হ'ব তাৰপিছত পোলাও হ'ব আৰু এটা আমাৰ স্পেচিয়েল ডিছ আছে এইটো ভিডিঅ' দেখাম মই এতিয়া নকওঁ
ৱাও পাৰা হৈ গৈছে ৰান্ধনী পোলাও বনাই আছে তুমি কোনে কোনে জ্বলা নাখায় অঁ তই ক কিবা এটা ক চৌৰ নমস্কাৰ ক'ব বিচাৰিছোঁ অঁ নমস্কাৰ ক প্ৰধান আচাৰ্যৰ ডাইলগ কি এইটোনো বাহ বাহ কি বনাইছা জয়া কোৱা কোৱা য়েছ ৰিভিল হৈ গ'ল এইটো ৰিভিল হৈ গ'ল চিক্ৰেট ঐ বহুত মহ দিয়া 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 স্ক্ৰিপ্টেড ভিডিঅ' ইমান ঠাণ্ডা লাগিছে তাই কি অঁ হৈ যাব মই আহিলে মনিটাইজ হোৱাৰ পিছত 500 টকা অঁ বাপৰে তোক 500 লাগিব ঘণ্টা দিম মই অলপ অলপ অঁ হ'ব হ'ব হৈ যাব মুনুপুৰী খানা হাতেদি কেনেকে খাম বুলি দিয়া 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 ব্লগ এতিয়া আমি খাম খাই থাকক চবে ভোজন মন্ত্র দুটা ভাগ আছে তিনিবাৰ কৰা এটা পাঁচবাৰ কৰা আছে দে দে ভোজন মন্ত্ৰ গা শংকৰদেৱৰ ষ্টুডেণ্ট ওম ব্ৰহ্মাৰ প্ৰণাম কৰা শুরু কৰি দিলি ওম সাহানা বাবা ওম সাহানা বাবা ওম শান্তি 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 শৰ্টকাট এয়া মাংস হৈ আছে হ'ব গৈ আছে হ'ব আৰু ন আৰু কিমান মিনিট কিমান টাইম আৰু কিমান টাইম কোৱা কিমান টাইম লাগিব আৰু কিমান টাইমত হৈ যাব 10-15 মিনিটত চাগে ন এয়া ৰমি আৰু এতিয়া গান চলি আছে এইফালে অঁ ৰিল বনাবা নাই নাই প্ৰথমতে একো চোৱা নাই একো টাচ কৰা নাই এয়া আমাৰ হৈ গ'ল আইটেম ফটো ছেশ্যন খুৰীয়ে বহুত হেল্প কৰিছে জয়ৰ মা ন আণ্টি গ'লগৈ আণ্টি গ'লগৈ জয়া দিয়া 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 ফটো উঠোৱা জয়া চুচি কোনে বনাইছে মোৰ কষ্টৰ ফল আৰু ইহঁতে ফটো লৈ আছে কিমান কষ্ট কৰিছো গোটেইখিনি মই ইহঁতে হেল্পাৰ আৰু মই বনাইছো আজি ৰান্ধনি কেনেকুৱা হয় জনাবা কেনেকুৱা হৈছে কালাৰ চালাৰ হেৰি কৰা না কালাৰ কেনেকুৱা হৈছে বহুত ধুনীয়া বঢ়িয়া হৈছে খাই কিনি কম মেঘালী কোৱা খাই কিনি জনাম ধুনীয়া হৈছে খাই কিনি বহুত ভাল লাগি আছে খাই খাই ক'ব এতিয়া আমি খাই লওঁ তাৰপিছত বাহ খুৰী পলালে খুৰী পলালে ভিডিঅ' কৰিবলৈ দে দে প'জ দে দিয়া দিয়া বা এইফালে ভিডিঅ' কৰি আছো দেই মই ব্লগ দিয়া দিয়া কাম কৰা দিয়া ৰান্ধনি মই ৰান্ধনি হ'লো তুমি হেৰি হেল্পাৰ কেটাৰিন পাৰ্টি কাৰিকৰ মই কাৰিকৰ এই কেটাৰিন আৰু জয়া কি মেঘালী কি গেছ মেঘালী গেছ খুৰী কি আমি খাম এতিয়া কি প'জ দি আছে মেঘালী এনে কৈছ এই মিমিটো চিঞ্জু নে কি চোৰ খাই দিলে কেনেকুৱা লাগিছে ক খা খা ভালকে খা বহুত ভাল লাগিছে ইমান ধুনীয়া খানা কেতিয়াও আজি বেছি ভাল লাগিছে আজি বেছি ভাল লাগিছে কোনে বনাইছে তাই মোক কৈছে এনেকা বুলি এনেকে ক'লে 10 টকা জিপে কৰি দিছে তই ইমান মিছা কথা কৈছ তই বহুত মিছা কথা জিপে কৰিছে 50 টকা বঢ়ি নাচ না ये इमोशन सारे हैं उड़ते हुए जो तेरी गलियों में आए रब चैन
নাচা নাচা জয়া নাচা নাচা ডান্স আমাৰ দিয়া দিয়া যাওঁ যাওঁ চবে টাটা বাই 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 ভিডিঅ'টোত ৰিপৰ্ট কৰি ইমান বদমাছ বাপৰে তোৰ নিচিনা ফ্ৰেণ্ড নালাগে আমাক বাই বাই আজি উঠা কেইখনমান ফটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই